Sirkep Angdeng Swapnolok Society mahang kethek arani pen pachetonsi Dipu Girls College along kedamtang jakhongpo ni phai krepor ni pen jakhong ni phai inkorei siar ni an nitroxy an school along ke charlie bomb amumar tuma phan summer camp kebi pon Dipu angkangar lokedo ongdung loke charlie ausomar tum bangso summer camp along menche thabdansi alang lituma phan pre exam resources person atum pen arjan ki hi lun ki lun kekan tomo ke than ripen ke sonsia son ase ke sex education lapen kapre osomar aphan aki joy pen seke ke than padopon pinpur me arta kangduk osomar tuma phan piapotsi sex education ase ke than nang kokma pulote non malom det ilapen ahawara long soarlo tuma phan ke pajok wan abi kachine kacholang rem apran karmut hai hui ke theklong kanglum klai ajoinisi kosonsi soarlo tumta amithang kacherai komate self defense training setami bangso nitroxy pharman ke pado samar kemalong tokbang Ranjit Kumar Sen Gita Bora journalist Deben Kakuti Sanju Bora atumpensi than pare pon Hi, actually, first of all, thank you. Gute ahom bahi raizaru Karbi Anglong bahi raizoloi je teolukor সকলোৰে মানে সহায় সহযোগিতাৰে আমি এখিনি আহি পাইছোঁ যোৱা 9 বছৰৰ পৰা আমি সুবিধা বঞ্চিত শিশুসকলৰ বাবে মানুহসকলৰ বাবে আমাৰ সাধ্য অনুযায়ী আমি চেষ্টা কৰিছোঁ যিমানখিনি কৰা যায় আমি প্ৰয়োজনীয় মানুহৰ ওচৰত থিয় দিয়াৰ চেষ্টা কৰি আহিছোঁ আৰু 9 বছৰৰ মানে আমাৰ যি নৱম বৰ্ষপূৰ্তি এই উপলক্ষে যোৱা 15 তাৰিখৰ পৰা আমি ডিফু গাৰ্লছ কলেজত সামাৰ কেম্প পাতিছোঁ ডিফুৰ বিভিন্ন স্কুলৰ পৰা 60 above ষ্টুডেণ্টছ ইয়াতে একত্ৰিত হৈছে আমি তেওঁলোকৰ পৰা কোনো ধৰণৰ মূল্য নোলোৱাকৈ কোনো পইচা লোৱা নাই কাৰণ আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্টছ আছে যিসকলৰ কণ্ডিশ্যন ফাইনেন্সিয়েল কণ্ডিশ্যন ইমান ভাল নহয় গতিকে তেওঁলোকৰ বাবে এইখিনি এক্সট্ৰা কিবা কো কাৰিকুলাৰ এক্টিভিটিছত ইনভলভ হোৱাটো হয়তো লেভিছ পইচা মানে দিয়াকৈ গতিকে আমি কোনো ধৰণৰ ফিজ নোলোৱাকৈ যোৱা এসপ্তাহৰ পৰা কৰি আছোঁ আৰু ডিফুৰ বিভিন্ন ৰিচোৰ্চ পাৰ্চনসকল আহিছে তেওঁলোকৰ সৈতে চৰ্চা কৰিছে গান কবিতা নৃত্য ছবি অঁকা ক্ৰাফ্ট মেকিং ষ্টৰি টেইলিং ছেক্স এডুকেশ্যনৰ ওপৰতো কথা হৈছে ইয়াতে যিহেতু অপৰাধ দিনে দিনে বাঢ়ি আছে সেইকাৰণে আমাৰ নৱপ্ৰজন্মৰ শিশুসকলে যাতে আমি বচাব পাৰোঁ তাৰ বাবে মিছন কনচাৰ্ণৰ পৰা অম্বিকা বাইদেউ আহিছিলে এণ্ড আমি য়োগা কৰাইছোঁ আৰ্ট অফ লিভিঙৰ পৰা 3 days য়োগা ক্লাছ হৈছে আৰু বিশেষকৈ আজি ইয়াতে ছিনিয়ৰ চিটিজেনছ আৰু এই শিশুসকলৰ মাজত এটা ইণ্টাৰেকশ্যন ছেশ্যন এই মুহূৰ্তত চলি আছে আমাৰ মানে মেইন মটিভটো হৈছে আমি বয়োজ্যেষ্ঠ মানুহসকল আৰু শিশুসকলৰ মাজত এটা হেতু তৈরি কৰিব বিচাৰোঁ নিউজ ৰিপৰ্ট লংছদাৰ ইংটি কাৰ্বি আংলং লাইভ